Good morning everyone. Bindassৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 6টা বাজিছে আমি উঠিছোঁ। উঠি কৰি এতিয়া ইউনিভাৰ্চিটি যাবলৈ ওলাব লাগিব। একদম লৰালৰিকৈ কামখিনি কৰিব লাগিব। ইয়াৰ বাহিৰত একদম পুৰা বৰষুণ ধাৰাসাৰ বৰষুণ দি আছে। তথাপিও যাবলৈ মন নাই। উপায় নাই ন, যাবই লাগিব এতিয়া ইউনিভাৰ্চিটি। 9:30 পৰা ক্লাছ একদম পৰাপত কামখিনি কৰি লওঁ, কৰি মেলি ওলাই লওঁ আপোনালোকক দেখাই আছোঁ। এতিয়া আমি লৰালৰিকৈ নিজৰ প্ৰয়োজনীয় কাম কাজখিনি শেষ কৰি আমি ইউনিভাৰ্চিটি যাব ওলাইছোঁ। ইউনিভাৰ্চিটি যোৱাৰ আগত ইমান বৰষুণ দিছে। বৰষুণৰ কাৰণে আমি আকৌ দেখিছে নহয়, এপ্ৰিল মাহতো চুৱেটাৰ পিন্ধিবলগীয়া হৈছে। উপায়টোতো নাই, পিন্ধিবই লাগিব, ঠাণ্ডা পৰিছে বাহিৰত। এতিয়া আমি ইউনিভাৰ্চিটি যাব ওলাইছোঁ। আমি তিনিওজনী ৰেডি হ'লোঁ। ইছাদ্ৰী জিমলি আমি ৰেডি হৈছোঁ। 9:30 হৈ গ'ল। আমি এতিয়া ইউনিভাৰ্চিটিলৈ ওলাইছোঁ। বৰষুণ দি আছে বাহিৰত, বহুত বৰষুণ। তথাপিও ৰখি আকৌ ওলাই আহিছোঁ আৰু, কাৰণ ক্লাছটো কৰিবই লাগিব ন। আমি ক্লাছলৈ ওলাই আহি আছোঁ আৰু চাই থাককচোন আগতে ভিডিঅ'টো। ফাইনেলি আমি এতিয়া ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত পালোহি। এতিয়া আমাৰ যিহেতু আমাৰ ইহঁত দুজনী আৰু মোৰ ডিপাৰ্টমেণ্ট বেলেগ বেলেগ হয়, আমি নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ ফালে যাম আৰু এতিয়া আমি ভাগ হ'ব লাগিব আৰু। এয়া ডিপাৰ্টমেণ্টৰ ক্লাছৰুম পালোহি। ক্লাছৰুমত দেখিছোঁ কিছুমানে বহি আছে ক্লাছতে, কাৰণ মেম আহি নাই পোৱাহি। সেইকাৰণে বাহিৰত বাকীখিনি আড্ডা আৰু। ছোৱালী মানুহ যেতিয়া এগালমান একেলগতে থাকে আড্ডা হ'বই আৰু ন, চবৰে হয় সেইটো, আমাৰো হয় তেনেকৈ। এতিয়া ইউনিভাৰ্চিটিৰ পৰা আহি পাইছোঁহি 5টামান বাজিছে। সন্ধ্যাই লাগিব হ'ল আৰু। এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। চেঞ্জ কৰি এতিয়া আৰু অলপ ফ্ৰেছ হৈ ল'ম। ফ্ৰেছ হৈ অকণমান শুব লাগিব। তাৰপৰা চাহ তাহ খাম, দেখাই যাম আপোনালোকক। বাকী লগৰ দুজনী আহি পেলাই এতিয়া শুইছেহি, আৰু এজনী আহিবহে এতিয়া, মানে তেহেঁতৰ 5:30 ক্লাছ শেষ হ'ব, আহি পাবহি আৰু। এয়া আমি উঠিলোঁ 7টামানেই বাজিলে এতিয়া। উঠি কৰি চাহ খালোঁ। চাহ খোৱাৰ পাছত এছাইনমেণ্ট আছিলে কৰিবলৈ, সেই এছাইনমেণ্টখিনি কৰি আজৰি হ'লোঁ। হোৱাৰ পাছত এতিয়া 9টামান বাজিলে। 9টামান বজাৰ লগে লগে আকৌ ভাত বনাবলৈ ৰেডি হ'ব হ'ল আৰু। ভাত বনাবলৈ এয়া মাংস আছিলে আমাৰ, ছাগলী মাংস আছিলে। সেই মাংসখিনি আমি মেৰিনেট কৰা আছিলে আগতে, আমি মানে চাহ খোৱা টাইমতে মেৰিনেট কৰি থৈছোঁ মাংসখিনি। তাৰপাছত এয়া আৰু নহৰু আদা পিঁয়াজ আৰু এইবোৰ শুকান মছলা, যিখিনি মানে গোটা মছলাখিনি গুড়ি কৰি ৰখা হৈছে। তাৰপৰা সেইখিনি দি দিওঁ আমি মাংসখিনি আৰু বনালোঁ। আমাৰ সৰুকৈ মানে আৰু সৰু সুৰা আৰু যোগাৰ আৰু আমাৰ। আলু কাটি ল'লোঁ আৰু ফাইনেলি আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। এতিয়া আৰু ভাত পানী খাই শুব লাগিব, কাৰণ কাইলৈ আকৌ ক্লাছলৈ যাব লাগিব। ভাত পানী খাই কৰি আজৰি হৈ আহিলোঁ। দুয়োগৰাকী আমাৰ মোবাইলত ব্যস্ত, বহি আছোঁ আৰু বিচনাতে বহি আছোঁ। আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বিন্দাছ, বাই বাই। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা থাকিলে।